নমস্কাৰ, সকলোকে নমস্কাৰ জনাই পেলাই মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই আজি অন্য এটা ৰেচিপি লৈ আহিছোঁ। আজি এয়া চাওকচোন, মেটেকা ফুলৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া মেটেকা ফুল হয়। আপোনালোকে বাৰু কেতিয়াবা বনাই খাইছেনে? যদি নাই খোৱা, মই আজি ভিডিঅ' যোগে আপোনালোকক দেখুৱাম। এয়া চাওকচোন, মই মেটেকা ফুলখিনি যোনখিনি ডাঠ অংশ সেইখিনি মই পেলাই দিছোঁ। মানে ঠাৰিডালৰ তলতে অকণমান বাকলি টাইপৰ মানে তেনেকুৱা থাকে আৰু সেইখিনি পেলাই দিব লাগে। এয়া চাওক, আৰু একদম সৰু সৰু মানে চাউলটোৰ নিচিনা তেনেকুৱা ওলায়, সেইখিনিয়ে ভাজি খাই। বেছি ডাঠ অংশটো ভাজি মানে সেইটো খাবলৈ ইমান ভাল নহয়। এয়া চাওকচোন, মই এইখিনি ওচৰৰ পৰা দেখুৱাই দিছোঁ, আৰু এইখিনি মই ভালকৈ মানে বাছি কৰি ল'লোঁ। এয়া চাওকচোন, এয়া আৰু মেটেকা ফুলটো খাই পেলাই মই এইবাৰ বাৰু ফাৰ্ষ্ট টাইম মই খাই পাইছোঁ। সেইকাৰণে মই ভিডিঅ'টো বনাই পেলাই ৰাখিলোঁ, আপোনালোককো ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি। যিসকলে বনাই খোৱা নাই, এবাৰ তেওঁলোকেও বনাই খাব বুলি। এইফালে মই এইখিনি ভালদৰে ধুই কৰি ল'লোঁ, আৰু দুটা কণী লৈ লৈছোঁ, এটা জলকীয়া লৈ লৈছোঁ, আৰু এইফালে পিঁয়াজ দুটা কাটি লৈছোঁ। আৰু কণী দি ভাজি খাই বহুতেই ভাল লাগে। এইফালে মই আলু লৈ লৈছোঁ দেই, আলুখিনি একদম মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এতিয়া মই এখন কেৰাহী বহাই দিলোঁ, তাতে মই মিঠাতেল দি দিছোঁ। আৰু এইখিনি খাই পেলাই সঁচাকৈ বিৰাটেই ভাল লাগিলে। মই মানে ভিডিঅ'টো বনাই থৈছিলোঁ, আপোনালোকক দিয়া হোৱা নাছিলে। আজি ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগত মই দি দিওঁ বুলি। এইফালে মই পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। আৰু যিসকলে বনাই খোৱা নাই, এবাৰ আপোনালোকে খাবচোন দেই, সঁচাকৈ বহুতেই ধুনীয়া লাগে খাবলৈ, কৈছোঁ নহয় আপোনালোকক। এইফালে মই পিঁয়াজখিনিও ভাজি ল'লোঁ, আৰু জলকীয়াও দি দিলোঁ। ইয়াতে মই অকণমান হালধি দি দিছোঁ, আৰু অকণমান জলকীয়া গুড়াও দি দিছোঁ। এতিয়া মই যিখিনি মিহি মিহিকৈ আলু কাটি লৈছিলোঁ, সেইখিনিও অকণমান ভাজি ল'ম। আৰু আলুখিনি একদম মিহিকৈ কাটিছোঁ যে, সেইকাৰণে সোনকালে ভজা হৈ যাব। আৰু হয়তো কিছুমানে বনাই খাইছে, কিছুমানে নাখাবও পাৰে। সেইকাৰণে মই ভিডিঅ'টো আপোনালোকক আগবঢ়াই দিলোঁ। যিসকলে বনাই খোৱা নাই, এবাৰ বনাই খাই চাব, বিৰাটেই টেষ্টি হয়। ময়ো আগতে খাই পোৱা নাছিলোঁ, এইবাৰ প্ৰথম খাইছোঁ। সেইকাৰণে ভাল লাগিলে কাৰণেহে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। এইফালে মই কণী দুটা ভাঙি দিলোঁ। ইয়াতে মই আলুখিনি আধা ভজা হ'ল, তাতে আকৌ মই কণীটো দি দিলোঁ। মই দুটা কণী দিছোঁ, আপোনালোকে বেছিকৈও দিব পাৰে। যদি চাই ল'ব, যদি আপোনালোকে বেছিকৈ বনাম বুলি ভাবে, তেনেহ'লে বেছিকৈও দিব পাৰে। মই দুটাই দিছোঁ। কণীখিনিও মই ধুনীয়াকৈ ভাজি ল'লোঁ, লৈ পেলাই এতিয়া এই ফুলখিনি মই দি দিলোঁ, মেটেকা ফুলখিনি। এতিয়া এইখিনি ভালকৈ লৰাই কৰি ল'ম। এতিয়া মই ঢাকনটো মাৰি দিলোঁ, দি পেলাই 2-3 মিনিট থকা পিছতে মই আকৌ ঢাকনটো দঙাই পেলাই লৰাই দিছোঁ। এইখিনি মানে অকণ শুকান নিচিনা কৰিম মই ভাজি পেলাই। আৰু এতিয়া যিহেতু বাৰিষা ন, মেটেকা থাকেই পুখুৰীবিলাকত। যদি আপোনালোকে ভাবে খাওঁ বুলি, তেতিয়া তেনেকৈও ছিঙি আনিব পাৰে, বা আজিকালি বজাৰত কিনিবলৈকে পায়। এয়া মই 2-3 বাৰমান মই এয়া দেখিছেনে লৰাই কৰি দিছোঁ। এয়া হৈয়ে গৈছে, এয়া ওচৰৰ পৰা মই দেখুৱাই দিছোঁ। মই অকণমান একদম শুকান টাইপকৈ ভাজিছোঁ, তেতিয়া মানে খাই পেলাই ভাল লাগে। এয়া মোৰ হৈয়ে গ'ল ভাজিখন। প্লেট এখনত আপোনালোকক উলিয়াই পেলাই দেখুৱাই দিছোঁ। চাওকচোন, ইমান ধুনীয়া হৈছে, কালাৰটো ধুনীয়া হৈছে, আৰু খাবলৈও আপোনালোকক কৈছোঁ নহয়, বিৰাটেই
ভাল লাগিছিলে খাবলৈ মই সেইকাৰণে ভিডিঅ'টো বনাই থৈ দিছিলোঁ মই খাই পেলাই ভাবিলোঁ যদি খাই পেলাই ভাল লাগে তেতিয়া আপোনালোকৰ আগলৈ ভিডিঅ'টো মই দি দিম বুলি খাই পেলাই ভাল লাগিছে কাৰণে মই আপোনালোকৰ ওচৰলৈ মই ভিডিঅ'টো দি দিছোঁ যিসকলে খোৱা নাই এবাৰ বনাই খাব আৰু মোৰ আজি ভিডিঅ'টো চাই পেলাই আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব আৰু এটা লাইক কৰি দিব যদি ভিডিঅ'টো বেছিয়ে ভাল পায় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়া যিসকলে খোৱা নাই তেওঁলোকেও এবাৰ খাব পাৰিব বনাই পেলাই এয়া চাওক আজি ভিডিঅ'টো ইমানে আছিলে ধন্যবাদ